justice. No justice, no rest. No justice, no. Energy high. We want justice. হত্যাকারীর ফাঁসি চাই। হত্যাকারীর ফাঁসি চাই। We want justice. We want justice. No justice, no rest. No justice, no rest. হত্যাকারীর ফাঁসি চাই। মমতা ব্যানার্জি হাই। মমতা ব্যানার্জি হাই। পশ্চিমবঙ্গ সরকার হাই। পশ্চিমবঙ্গ সরকার হাই। পশ্চিমবঙ্গ সরকার কবে? পশ্চিমবঙ্গ সরকার কবে? পশ্চিমবঙ্গ সরকার কবে? পশ্চিমবঙ্গ প্রশাসন কবে? পশ্চিমবঙ্গ প্রশাসন কবে? পশ্চিমবঙ্গ গৃহ বিভাগ কবে? মমিতা দেবনাথের হত্যাকারী ফাঁসি দিও। 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 আমার চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কল্যাণী হস্পিটেলত যোৱা কেইদিন আগতে যি মানে নাভাবা এখন ঘটনা হৈ গ'ল। ডক্টৰ মৌমিতা দেৱনাথক কিছুমান দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিছে। তাৰ প্ৰতিবাদত আমি জাতিৰ স্বাৰ্থত মানৱীয়তাৰ খাতিৰত আমাৰ সদৌ BTR বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আঞ্চলিকৰ তৰফৰ পৰা আমি আজি কেণ্ডেল মাৰ্চ কৰিছোঁ আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই বিচাৰ প্ৰক্ৰিয়া সোনকালে হয়, দ্ৰুত হয় আৰু আসামীসকলক কৰায়ত্ব কৰি যাতে ফাঁসিৰ ব্যৱস্থা কৰে এই দাবী আমি জনাইছোঁ। হয়, ইয়াতে আমাৰ মানে সন্দেহ হৈছে ইয়াত কিবা ৰাজনৈতিক মানে কিবা সোমাই আছে। গতিকে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ইয়াত কোনো ৰাজনীতিৰ মানে স্পৰ্শ নকৰাকৈ নিৰপেক্ষভাৱে তদন্ত হয় আৰু আসামীসকলক কৰায়ত্ব কৰি সোনকালে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দোষীসকলক ফাঁসি